নাটকখন আৰম্ভ হৈছে কিতাপ ভালপোৱা এজনী ছোৱালীৰ পৰা, যাৰ নাম আছিল শিখা। আলাসতে জীৱন পাৰ কৰিব নোখোজা এজনী ছোৱালীৰ নাম আছিল শিখা। দেশৰ কথা ভাবি ভালপোৱা এজনী জাতীয়তাবাদত দীক্ষিত শক্তিশালী ছোৱালীৰ নাম আছিল শিখা। গায়ত্ৰী তেতিয়া চিনেমাৰ পৰিচালক হিচাপেও নাম কৰিবলৈ আৰম্ভ কৰা এজন উচ্চপদস্থ পুলিচ বিষয়া। গায়ত্ৰী সেইসকলৰ ভালপোৱা আৰু সন্মানৰ পাত্ৰ, যিসকলে অৰ্থপূৰ্ণ জীৱন যাপন কৰিব বিচাৰে। গভীৰ জীৱনবোধৰ গৰাকী, অনুভৱী আৰু স্পৰ্শকাতৰ প্ৰতিজন মানুহেই গায়ত্ৰীৰ অনুৰাগী বুলি শিখাৰ বিশ্বাস। খুব কম বাজেটৰ কিন্তু খুব অসাধাৰণ বিষয়বস্তুৰে চিনেমা বনায় গায়ত্ৰীয়ে। মাত্ৰ কেইখনমান চিনেমাৰেই অসামান্য খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা গায়ত্ৰীৰ প্ৰত্যেকখন চিনেমা চাইছিল কলেজৰ ছাত্ৰী শিখাই। কিন্তু পুলিচৰ পোছাকত তেওঁ কেতিয়াও দেখা নাছিল। প্ৰথম যিদিনা থানাৰ লকআপত গায়ত্ৰীৰ মুখামুখি হৈছিল শিখা, অবাক হৈ চাই ৰৈছিল উচ্চপদস্থ পুলিচ বিষয়াৰ পোছাকত থকা গায়ত্ৰীৰ অসম্ভৱ গম্ভীৰ মুখখনলৈ। তাৰপিছত আচৰিত হৈ গৈছিল গায়ত্ৰীৰ কথা শুনি। সেই গধূলি থানা গমগমাই আছিল বিভিন্ন বিভাগৰ বিষয়া আৰু সংবাদদাতাৰে। থানাৰ বাহিৰত গোট খাইছিল অনেক স্থানীয় মানুহ। সকলোৱে পুলিচে ধৰি অনা ছোৱালী বিদ্ৰোহীক চাবলৈ আহিছিল। কিছুমান আহিছিল এজাক ডেকা ল'ৰাৰ সৈতে একেলগে হাবিয়ে বননিয়ে এসপ্তাহ কটাই অহা সদায় দেখি থকা ছোৱালীজনীক লকআপত চাই আনন্দ ল'বলৈ, দুখ কৰিবলৈ, উত্তেজনাৰ সোৱাদ ল'বলৈ। পুলিচৰ গাড়ীত উঠি থানালৈ সোমাই আহোঁতে, থানাৰ পৰা মেডিকেল চেকআপ কৰাবলৈ নিওঁতে সেই মানুহবোৰৰ চকচকীয়া চকুবোৰ শিখাই দেখিছিল। শিখাৰ চকুত তেতিয়ালৈ সম্পূৰ্ণ অচিনাকি হৈ পৰিছিল চিনাকি মানুহবোৰ। শিখাও অচিনাকি হৈ পৰিছিল তেওঁলোকৰ বাবে। দুই পক্ষৰ মাজত আছিল সামাজিক অনুশাসন আৰু সম্ভ্ৰমৰ বিশাল প্ৰাচীৰ। সমাজৰ নিয়ম ভাঙি বিদ্ৰোহী শিবিৰত যোগ দিয়া আৰু এজাক পুৰুষে কেইবাদিনো ৰাখি এৰি থৈ যোৱা শিখা হৈ পৰিছিল মূল্যহীন মানুহ। থানাৰ লকআপত তলমূৰ কৰি বহি আছিল শিখা, সেইদিনাই ধৰি অনা তিনিজনী দেশোপজীৱিনীৰ লগত। বাহিৰত শিখাৰ মাক দেউতাকৰ সন্মুখত কোনোবা পুলিচ বিষয়াৰ উচ্চ কণ্ঠেৰে দি থকা অশালীন বক্তৃতাই লকআপৰ ভিতৰত বহি থকা শিখাক হাজাৰ তীৰৰ দৰে আঘাত সানি ক্ষত বিক্ষত কৰিছিল। বাহিৰৰ পৰা তাৰ সৈতে ভাহি আহিছিল শিখাৰ মাকৰ বুকু ভঙা কান্দোনৰ শব্দ। তেতিয়াই গায়ত্ৰী সোমাই আহিছিল। শিখালৈ এপলক চাই অন্যফালে গুচি গৈছিল। অলপ পিছতে লকআপৰ পৰা উলিয়াই শিখাক লৈ গৈছিল গায়ত্ৰীৰ ওচৰলৈ। ডাঙৰ টেবুল এখনৰ সিপাৰে বহি আছিল গায়ত্ৰী। গায়ত্ৰীয়ে শিখালৈ চাইছিল, গম্ভীৰভাৱে কৈছিল, মোৰ ফালে চোৱা। মাতটোত কিবা এটা অন্য সুৰ আছিল। শিখাই মূৰ তুলি চাইছিল। শিখাৰ চকুত চকু থৈ সুধিছিল গায়ত্ৰীয়ে, মোক জনাইছে তুমি এতিয়ালৈ এজনৰো নাম কোৱা নাই। তুমি এটাও প্ৰশ্নৰ উত্তৰ দিয়া নাই। এয়া তোমাৰ দেশপ্ৰেমৰ চা নেকি? সংগঠনৰ প্ৰতি কমিটমেণ্ট, ভয় নে অন্য কিবা? মই জনাত সেই মানুহবোৰ যিবোৰ তোমাৰ লগত আছিল তাৰ এজনো এক্সট্ৰিমিষ্ট নহয়। তেওঁলোক সৰু সুৰা সহায় কৰা মানুহে আছিল। কথাটো সঁচানে? শিখা নিৰুত্তৰ হৈ আছিল। তোমাৰ লগত আৰু কোনোবা ছোৱালী আছিল নে নাই? শিখা তলমূৰ কৰি আছিল। সিহঁতে তোমাক কলৈ লৈ যাব খুজিছিল? পিষ্টলটো তোমাক কোনে দিছিল? তুমি নিজে উভতি আহিলা নে তোমাক পঠিয়াই দিলে? তোমাক নাওখন কোনে যোগাৰ কৰি দিছিল? নাৱৰীয়া কোন আছিল? অকলে কলৈ গৈ আছিলা? শিখা নিশ্চুপ হৈ আছিল। বহুত সময় শিখালৈ নীৰৱে চাই আছিল গায়ত্ৰীয়ে। তাৰপিছত এটা ফোন আহিছিল। ফোনটো ধৰাৰ পিছত বহুত সময় নীৰৱে বহি আছিল গায়ত্ৰী। তাৰপিছত লাহে লাহে কৈছিল, তুমি কিয় উত্তৰ দিয়া নাই মই বোধ কৰোঁ অলপ বুজিব পাৰিছোঁ। বহুত অন্যায় কৰিলে তোমাক, হয়নে নহয় শিখা? হস্কিত হৈ গায়ত্ৰীলৈ চকু তুলি চাইছিল শিখাই। সেয়া কোনো নিয়মনিষ্ঠ কঠোৰ পুলিচ বিষয়াৰ কণ্ঠ নাছিল। সেয়া আছিল সহমৰ্মী নাৰীৰ কণ্ঠ। নাম কৈ একো লাভ নাই বুলি ভাবিছা আৰু বেছি হাৰি যাবা যেন লাগিছে। শিখাই তলমূৰ কৰিছিল। প্ৰথমতে ভিতৰত এটা বামাৰলিৰ সৃষ্টি হৈছিল। তাৰপিছত এটুপ টুটুপকৈ সৰি সৰি শিখাৰ চকু পানী ধাৰাসাৰ বৰষুণ হৈ পৰিছিল। নৈ শব্দই গিলি পেলোৱা এটা পুলিচি কোঠাত প্ৰায় একো কথাই নোকোৱাকৈ বহুত কথা কোৱা হৈ গৈছিল। বহু সময় পিছত গায়ত্ৰীয়ে শিখাৰ মাক দেউতাকক কোঠাটোলৈ মাতি আনিছিল। তলমূৰ কৰি চকুপানী মচি আছিল দেউতাকে। আচলেৰে চকুপানী মচি মচি মাকে কৈছিল, তাইক লৈ গৈ কি কৰিম? ঘৰত তাই কেনেকৈ থাকিবগৈ? মান সন্মান সকলো গ'ল পুলিচ বাইদেউ। সকলোৱে তাই পলাই যোৱা বুলি ভাবিছে। কেইবাটাও ডেকা ল'ৰাৰ লগত ৰাতি কটোৱা বুলি কৈছে।
পুলিচেও কৈছে। মাকৰ চকুত চকুত হৈ গায়ত্ৰীয়ে গম্ভীৰ মাতেৰে সুধিছিল, আপোনালোকে বিশ্বাস কৰিছে? নাই কৰা পুলিচ বাইদেউ, আমাৰ ছোৱালী তেনে বেয়া ছোৱালী নহয়ও, তাই বৰ ভাল আছিল। কিতাপেই পঢ়ি থাকিছিল, কোনেনো তাইৰ সৈতে শত্ৰু হলিলে গমকে নাপালোঁ গোসাঁই। আমিনো কাৰ পানী খোৱা পুখুৰীত বিধ ঢালিলোঁ ঐ। এতিয়া আপোনালোকে কি কৰিম বুলি ভাবিছে? এইক আমি কেনেকৈ ঘূৰাই নিম বাইদেউ? নিনো কিটো কৰিমগৈ, আপোনালোকে ক'ৰবাত থৈ দিয়ক। আমিও তাৰ পৰা ভেটি মাটি বিকি অইন ঠাইলৈ গুচি যামগৈ। বিয়া দিবলৈ আমাৰ আৰু দুজনীকৈ ছোৱালী আছে, সিহঁতকো এই শেষ কৰিলে। সিহঁতলৈ আৰু গ্ৰাহক নোলাব পুলিচ বাইদেউ। মাকৰ মুখলৈ অবাক হৈ চাই আছিল শিখাই। লাহে লাহে শিখাৰ চকুৰ পানী শুকাই গৈছিল। গায়ত্ৰীৰ চকুযোৰ আৰু বেছি গম্ভীৰ হৈ যোৱা দেখিছিল শিখাই। আমাৰ পুলিচ বিভাগে খোলা এটা অনুষ্ঠান আছে, তাত এনেধৰণৰ বিপদত পৰা ছোৱালীক সহায় কৰা হয়। যদি বিচাৰে তাইক থৈ যাব পাৰে, মই তাইৰ দায়িত্ব ল'ম। বাইদেউ, ঈশ্বৰে আপোনাক মোৰ মূৰৰ চুলিৰ সমান আয়ুস দিয়ক। আপোনাৰ ল'ৰা ছোৱালী বৰ মানুহ হওক, এইক তাতেই থওক। আমি ধান মাহ বেচি টকা পইচাকে দিম লাগিলে। লোৱা, চাহ লোৱা। শিখাৰ হাতত চাহৰ কাপটো দি নিজেও এটা কাপ লৈ বহিল গায়ত্ৰী। শিখাই একো নকলে, নিশ্চুপ হৈ বহি ৰ'ল। ভিতৰখন খেলি মেলি হৈ গৈছে। বাৰে বাৰে মনত পৰিছে পাৰ হৈ অহা ধুমুহাৰ দিনবোৰলৈ। গায়ত্ৰী চিনেমাৰ স্ক্ৰিপ্টত শিখাৰ কথা লিখিছে নেকি? তাত আছে নেকি দুৰ্গা পূজাৰ সেই অভিশপ্ত সন্ধিয়াটো? সেই যে শিখাই এজাক ছোৱালীৰ সৈতে পূজা চাবলৈ গৈছিল আৰু পূজা মণ্ডপত সকলোৰে চকুৰ সন্মুখত শিখাৰ হাতত খামুচি ধৰিছিল সেই অঞ্চলৰ আটাইতকৈ শক্তিশালী জনাজাত কিন্তু অসামাজিক ল'ৰাটোৱে। সেই সন্ধিয়াটো, সকলোৰে সন্মুখত এচাৰ মাৰি হাতখন এৰুৱাই অনাৰ সেই অসম্ভৱ সাহসৰ মুহূৰ্তটো। ৰবীনে ধৰা হাতখন এচাৰ মাৰি এৰুৱাই নিজক লৈ গৈছে এক পূজা মণ্ডপত মানুহৰ সন্মুখত। কি দুঃসাহস, কি অসম্ভৱ অধৈৰ্য এজনী তেনেই সাধাৰণ নগাভৰুৰ। পূজা মণ্ডপ বৰফ হৈ গৈছিল, সময় স্তব্ধ হৈ গৈছিল। এক পূজা মণ্ডপত মানুহে শংকা, আশ্চৰ্য, মুগ্ধতা, অবিশ্বাসৰ চকুৰে চাই আছিল অকল্পনীয় সেই দৃশ্যলৈ। জুই শিখালৈ পৰিণত হোৱা এজনী লাহী দেহৰ ধুনীয়া ছোৱালীৰ জুই বৰষা চকুলৈ। অবাক হৈ শিখাৰ মুখলৈ চাই ৰৈছিল নিচাত মাতাল ৰবীনে। তাৰপিছত চাৰিওফালে চাইছিল, শিখাৰ হাতখনলৈ চাইছিল, তাৰপিছত গুচি গৈছিল। আকৌ সচল হৈ উঠিছিল পূজা মণ্ডপ। ভয়ে ভয়ে পূজাথলী এৰি খঙত গম গমাই থকা শিখাক লৈ আটাইবোৰ গুচি আহিছিল। বৰ বেয়া কৰিলি, ৰবীন ককাইটোক জোকাই ললি। কেলে ধৰিব মোৰ হাতত? মদ খাই ক'ব নোৱাৰা হৈ আছে, অভদ্ৰ কৰোবাৰ। হ'লেও দেচোন, ৰবীন ককাইদেউক সকলোৱে ভয় কৰে, ভালো পায়। নিচা ভগাৰ পিছত কিবা কৰে? কিটো কৰিব? মই ভয় কৰা মানুহ নহয় বুজিছ। এনে একেবাৰে বীৰ পুৰুষ। সেইদিনা মোৰ চকুৰ আগত গাই এজনীৰ গাত এনেকৈ ঢকিয়াইছিল বজাৰত, সহিব নোৱাৰিলোঁ বুজিছ। লাগি গ'ল কাজিয়া এখন। মই ক'লোঁ, ইমানেই যদি বীৰ, গাত জোৰ থকা মানুহৰ গাত ঢকিয়াওক, মাইকী গৰুৰ গাত ঢকিয়াই কাৰ আগত বীৰত্ব দেখুৱাব খুজিছে। হাঁহি হাঁহি গুচি গ'ল। সেইকাৰণে আজি নিচাৰ ভাও ধৰি মোৰ হাতত ধৰিছে। নিচা নাথাকোঁতে ধৰকচোন চাওঁ। বাঘৰ মঙহ খালি নেকি ক'ৰবাত? ইমান সাহস? আমি ভাই এইবোৰত নাই, আমাক হ'লে নাটানিবি। ৰবীন ককাইদেউক বৰ ভয় লাগে পায়। মোৰ নালাগে, শিখাই কৈছিল। ভয় নলগা বয়সেই আছিল সেইটো। বন্ধুবোৰে আশংকা কৰাৰ দৰে নিচা ভগাৰ পিছত একো নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৰবীনে। তাৰ ঠাইত আৰম্ভ হৈছিল অন্য এটা পৰ্ব।